হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত একে সময়তে ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সংগঠন শক্তিৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ বিটিচিত এক শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু বিটিচি নিশ্চিত বিজয় ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব আৰু সেই বিটিচি মিছন বিটিআৰৰ এই যে লক্ষ্য এই লক্ষ্যৰ উপনীত হ'বৰ কাৰণে আমাৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই ইয়াত কাম কাজ কৰিছে আৰু সেই আলমতে আমি আজি ভাৰতীয় জনতা পাৰ্টি আইন কোষৰ এটা দল আমি সমগ্ৰ বিটিআৰৰ প্ৰতিখন জিলালৈকে আমি আজি জিলালৈকে আমি যাবৰ কাৰণে ইতিমধ্যে আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমি ওদালগুৰিত ইতিমধ্যে আমাৰ আইন কোষৰ লগত আলোচনা কৰিলোঁ এতিয়া তামুলপুৰ আইন কোষৰ লগত আমি ইতিমধ্যে আলোচনাত মিলিত হ'লোঁ তাৰ পিছতে আমি মুছলপুৰত আমি বাক্সা আৰু পৰৱৰ্তী সময়ত বাসুগাঁও আৰু কোকৰাঝাৰত আমি সেই সংশ্লিষ্ট জিলাসমূহৰ আইন কোষৰ লগত আমি আলোচনাত মিলিত হ'ম এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে সৰ্বশক্তি প্ৰয়োগ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দিলীপ শইকীয়া ডাঙৰীয়াৰ সংগঠন শক্তিৰ সহযোগত মিছন বিটিআৰত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়িছে গতিকে তাৰে লক্ষ্য হিচাপে লৈ আমি যাতে সকলো স্তৰতে আমাৰ আইনী কোষৰ সদস্যসকলক সক্ৰিয় কৰিব পাৰোঁ আৰু এই নিৰ্বাচনত যিবিলাক আইনৰ প্ৰক্ৰিয়া আহিব লগা আইনৰ প্ৰক্ৰিয়াসমূহত যাতে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ কাৰ্যকৰ্তাক আমি আইনী সহযোগিতা কৰিব পাৰোঁ তাৰ লক্ষ্যৰে আমি ইয়ালৈ আহিছোঁ